নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সকলোৰে নিশ্চয় ভাল আৰু আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল টেকনিকেল মডিউল আৰু মই মডিউল সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আৰু আজি বহুত দিন ধৰি মই এই চেনেলত ভিডিঅ' আপলোডিং কৰা নাছিলো কিবা পাৰ্চনেল অসুবিধাৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলো আৰু আজি লৈছো আপোনালোকৰ ওচৰত এটা বহুতে ইন্টাৰেষ্টিং টেকনিকেল ভিডিঅ'টো চাই সকলোৰে ভাল লাগিব আৰু সকলোৰে কিবা কিবি শিকিবলৈ পাৰিবা নহ'লে মই পোনপ্ৰথমতে আপোনালোকক সুধো আপোনালোকৰ মোবাইলত আপোনাৰ WhatsApp বা ফেচবুকত আপোনালোকক কোনোবাই ইংৰাজীত SMS কৰি আপোনালোক দিগদাৰ দি আছে নেকি হয়তো আপোনালোকে বুজি নাপাব পাৰে সেইকাৰণে দিগদাৰ বুলি ভাবি আছে যদি আপোনালোক এনেকুৱা দিগদাৰি হৈছে আপোনালোকে কোন ধৰণৰ অসুবিধা হ'ব নালাগে আপোনালোকৰ ওচৰত মই আজি লৈছো এনেকুৱা এটা ট্ৰিক যিটো ট্ৰিক ব্যৱহাৰ কৰি আপোনালোকে অতি সহজে ইংৰাজী বুজিব পাৰিবা আৰু আপোনালোকে যিসকলে ইংৰাজীত SMS কৰিছিল সেইসকল আপোনালোকে ৰিপ্লাই কৰিব পাৰিবা আপোনালোকে জাস্ট অসমীয়াত লিখিলে হ'ল অসমীয়াত লিখি আপোনালোকে ইংৰাজী ট্ৰান্সলেট কৰি দিব পাৰিব বা হিন্দীত কৰি ল'ব পাৰিবা যিহত কি নহওক আপোনালোকে গোটেই লেংগুৱেজে আপোনালোকে ট্ৰান্সলেট কৰি দিব পাৰিবা জানিবলৈ ভিডিঅ'টো ফাৰ্ষ্ট অফ অল লাষ্টলৈকে চাই বা স্কিপ নকৰাকৈ আৰু চেনেল যদি কোনোবা নতুন ফ্ৰেণ্ড চাইছে প্লিজ চেনেল সাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো দবাই অল অপচন সিলেক্ট কৰিবা তেতিয়া মই আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাক সকলোকে পাবা বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি স্ক্ৰীনত লেটস গো আপোনালোকে নিশ্চয় মোৰ স্ক্ৰীনত আহি গ'লে মোৰ মোবাইল স্ক্ৰীনত আৰু এতিয়া আপোনালোকে ভালকৈ চাই দেখিবা মনোযোগেৰে তেতিয়া আপোনালোকে বুজিবলৈ পাৰিবা বা আপোনালোকৰ যিকোনো আখৰ আপোনাৰ যিকোনো অসমীয়া হওক ইংৰাজী বা হিন্দী আৰবী যিকোনো অসমীয়াতে আপোনালোকে ট্ৰান্সলেশ্যন কৰি ল'ব পাৰিবা তো হ'ল আপোনাক কোনোবাই ইংৰাজীত SMS কৰিছিল ইংৰাজীটো অসমীয়াত ট্ৰান্সলেশ্যন কৰি ল'ব পাৰিবা বা আপুনি অসমীয়াত লিখিলেই হ'ল আপুনি অসমীয়াত লিখি হিন্দীত মেছেজ পঠিয়াব পাৰিবা ইংৰাজীত মেছেজ পঠিয়াব পাৰিবা বা আৰবীত পঠিয়াব পাৰিবা পোনপ্ৰথমতে আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলত থকা যেটো প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো আছে প্লে ষ্ট'ৰ এপ্লিকেশ্যন ওপেন কৰিবা ওপেন কৰি আপোনালোকে কি কৰিব এই এপ্লিকেশ্যনটো দেখিবলৈ পাই আছে মোৰ স্ক্ৰীনত মাইক্ৰ'ছফ্ট সুইট কীবৰ্ড এই কীবৰ্ডখন আপোনালোক পোনপ্ৰথমতে ইনষ্টল কৰি ল'ব মই অলৰেডি ইনষ্টল কৰি থৈছো আৰু মোৰ তাত দেখিবলৈ পাইছে ওপেন হৈছে মই ওপেনত ঠাইত ক্লিক কৰিলো যেতে নেকি মই ওপেনত ঠাইত ক্লিক কৰিম ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাই আছে যে পোনপ্ৰথমতে এনেবল সুইট কীবৰ্ড মইটো এনেবল কৰিলো আৰু নেক্সট ষ্টেপটো আপোনালোকে দেখিবলৈ পাইছে যে Select Suite Keyboard দেখিবলৈ পাইছে মাইক্ৰ'ছফ্ট সুইট কীবৰ্ড এইখন আপোনালোকে সিলেক্ট কৰি ল'বা যেতে নেকি আপোনালোকে সিলেক্ট কৰি ল'বা 2 নম্বৰ ষ্টেপটো হৈ গ'ল ডান আৰু 3 নম্বৰ ষ্টেপটো দেখিবলৈ পাইছে ফিনিশ আপত আপোনালোকে হয়তো বা গুগলত কানেক্ট কৰি ল'ব পাৰে বা সাইনিং উইথ মাইক্ৰ'ছফ্ট মই কি কৈছো ডাইৰেক্ট নোট কৰিছো আপোনালোক দেখুৱাব লাগে জলদি নোট কৰি দিলো নোট কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিবা ইয়াত লেংগুৱেজ সিলেক্ট কৰি ল'ব লাগে লেংগুৱেজত যাবা লেংগুৱেজত গৈ আপোনালোকে কি কৰিবা ইয়াত আছামিজ লেংগুৱেজটো সিলেক্ট কৰি ল'বা মই আছামিজ লেংগুৱেজটো কি কৰিলো ডাউনলোড কৰি ল'লো অলৰেডি ডাউনলোড হৈছে মোৰ দেখিবলৈ পাইছে আপোনালোকে ওপৰত মোৰ আছামিজ লেংগুৱেজ ডাউনলোড হৈছে তাৰ পিছত মোক লাগিব ইংলিশখন আপোনালোক ধৰক যদি আপোনালোক হিন্দীত SMS পঠিয়াব লাগে হিন্দীখন ডাউনলোড কৰি ল'বা বা এইটো দেখিবলৈ পাইছে মালায়ালাম ইংলিশ আৰু আপোনাৰ বহুত কীবৰ্ড ইয়াত দেখিবলৈ পোৱা ধৰণে বহু কেইখন কীবৰ্ড আছে আপোনাৰ যি লাগে আপোনালোকে এইখন ডাউনলোড কৰি ল'বা মোক লাগে জাস্ট আছামিজ টু ইংলিশ ট্ৰান্সলেশ্যন কৰিব লাগে মই সেইকাৰণে আছামিজখন ডাউনলোড কৰি ল'লো ইংলিশটো থাকেই মোবাইলতে যিকোনো এপ্লিকেশ্যন থাকে আৰু এই মাইক্ৰ'ছফ্ট এপ্লিকেশ্যনটো বহুত সোনকালে দিলে অক্টোবৰ মাহত এটো ৰিলিজ কৰিছিলে অসমীয়া আখৰটো তাত খুমাই দিছিলে অক্টোবৰ মাহত আপোনালোক মই গোটেইখিনি ইনফৰমেশ্যন কৈ দিলো আৰু আপোনাৰ যেতিয়া নেকি এনেকুৱা ধৰণৰ অসমীয়া কীবৰ্ডখন সিলেক্ট হৈ যাব সিলেক্ট হোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মোৰ স্ক্ৰীন এনেকুৱাকৈ আৰু আপোনালোকে কি কৰিব পোনপ্ৰথমতে ইয়াৰ পৰা ডাইৰেক্টলি বেক কৰিবা বেক কৰি আপোনালোকে কি কৰিব আপোনালোকে সকলো ইম্পৰ্টেণ্ট এপ হয় WhatsApp এপ্লিকেশ্যন WhatsAppটো আপোনালোকে ওপেন কৰি ল'বা যেতিয়া নেকি আপোনাৰ WhatsApp এপ্লিকেশ্যন ওপেন কৰি ল'বা যিকোনো এজন ফ্ৰেণ্ডলৈ আপুনি ইংৰাজীত SMS পঠিয়াব লাগে অসমীয়াতে লিখি ইংৰাজীত পঠিয়াব লাগে হয় নহয় আপোনালোক পোনপ্ৰথমতে কি কৰিবা ইয়াত এই সিম্বলটো দেখিবলৈ পাইছে যত মই আকৌবাৰ ক্লিক কৰি দিছো এই সিম্বলটো দেখিবলৈ পাইছে আপোনালোকে এই সিম্বলটো ক্লিক কৰিবা যেতেনে ক্লিক কৰিবা ইয়াত দেখিবলৈ পাইছে ওয়েলকাম টু ট্ৰান্সলেটৰ আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে that takes our type using this feature will be sent to Microsoft Translation to be translate এই গইটত ক্লিক কৰিবা গটিত ক্লিক কৰি দিয়ালৈ আপোনালোকে ইয়াত লিখিবা অসমীয়াত তো হল মই অসমীয়াত কিবা এটা লিখি দিও যে মই আজি কলেজত নাযাওঁ দেখিবলৈ পাইছে মই অসমীয়াতে ইয়াত লিখি দিলো মই আজি কলেজত নাযাওঁ আৰু ওপৰত আপোনালোকে দেখিবলৈ পাইছে কিমান সহজতে আপোনাৰ অসমীয়াত লিখোতে আপোনালোকৰ ইংৰাজী ট্ৰান্সলেশ্যন হৈ গৈছে চাইব পৰা ওপৰত লিখা গৈছে যে I don't go টু কলেজ টুডে
দেখিবলৈ পাইছে অতি সহজতে আপোনালোকে এনেকুৱা ধৰণে অসমীয়াত লিখি আপোনালোকে ইংৰাজীত SMS পঠিয়াব পাৰিবা বা আপোনাৰ ধৰক হ'ল ইয়াত ধৰক হ'ল আপোনালোকে হিন্দীত লিখি অসমীয়াত ট্ৰেন্সলেশ্যন কৰি ল'ব পাৰিবা বা মই এইবাৰ দেখুৱাইছোঁ আপোনালোকক ইংৰাজীত লিখি অসমীয়াত কেনেকৈ ট্ৰেন্সলেশ্যন হয়নে নহয় ইংৰাজীত লিখি দিলোঁ ইংৰাজীত লিখিম এইবাৰ মই ইংৰাজীত লিখি অসমীয়াত ট্ৰেন্সলেশ্যন কৰি ল'ম ইংৰাজী কৰি ল'লোঁ তাৰপিছত ইয়াত দিলোঁ আছামিজ ইয়াত লিখিম এতিয়া মই আই এম ফাইন চাওঁ এতিয়া মই ইংৰাজীত লিখি দিলোঁ আৰু ওপৰত কি হয় চাওঁ মোৰ ভাল দেখিবলৈ পাইছে অতি সহজতে আপোনালোকে এনেকুৱা ধৰণে ট্ৰেন্সলেশ্যন কৰি ল'ব পাৰিবা আৰু আজি ভিডিঅ'টো বহুত বেছি কষ্ট কৰি লৈ আহিলোঁ আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো দবাই অপশ্যন চিলেক্ট কৰি ল'ব তেতিয়া মই আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকক সকলোকে কৰিব ঠিক আছে আজিলৈ বাই আকৌ লগ পাম নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম বাই বাই